এখন গাঁও আছিল, গাঁওখনত হিন্দু মুছলমান একেলগে বাস কৰে, কিন্তু গাঁওখনত হিন্দু মুছলমানৰ মাজত কোনো দিন মিলা প্ৰীতি নাছিল। তেওঁলোকে নিজৰ নিজৰ সুবিধাৰ কাৰণে মন্দিৰ মছজিদ বেলেগকৈ বনাইছে, নিজৰ স্বাভিমান অহংকাৰৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে স্কুল বেলেগ বেলেগ বনাইছে। কিন্তু গাঁওখনৰ সকলোতকৈ ডাঙৰ সমস্যাটো আছিল পানীৰ সমস্যা। গাঁওখনত পানীৰ বহুত সমস্যা আছিল, কিন্তু গোটেই গাঁওখনত অকল এটাই কুঁৱা আছিল, আৰু তাত হিন্দু আৰু মুছলমান সকলোৱে কিন্তু পানী খাব লাগে। যিমানেই কাজিয়া নালাগক পানীটো খাবই লাগিব, কাৰণ হিন্দু পানী নোখোৱাকৈ জীয়াই নাথাকে, মুছলমানো জীয়াই নাথাকে। সেয়ে দুয়োটা পক্ষই হিন্দু মুছলমানে কিন্তু সেই কুঁৱাটোৰ পৰাই পানী খাই জীৱন নিৰ্বাহ কৰে। এবাৰ কি হ'ল, সেই কুঁৱাটোৰ পানীখিনিৰ পৰা লেতেৰা গোন্ধ ওলোৱা আৰম্ভ হ'ল আৰু কুঁৱাটোৰ পানীখিনি লেতেৰা হৈ গ'ল। তেতিয়া গাঁৱৰ মানুহখিনি বহুত সমস্যাত পৰিল। তাতো আকৌ একেই কথা, হিন্দুৱে মুছলমানক দোষ দিলে, মুছলমানে হিন্দুক দোষ দিলে। তেওঁলোকৰ নেতাবিলাক আহিল কথাখিনি বুজ ল'বলৈ, আহি ডাঙৰ ডাঙৰ ভাষণ দিলে। হিন্দু নেতাই মুছলমানক গালি দিলে, মুছলমান নেতাই হিন্দুক গালি দিলে। শেষত কি কৰা যায়? হিন্দু নেতাই ক'লে যে মুছলমানৰ ভুলৰ কাৰণে যেতিয়া এইটো হৈছে, তেতিয়াহ'লে মন্দিৰৰ পৰা অলপ পানী আনি শুদ্ধ কৰা যাওক। মুছলমানৰ নেতাইও ক'লে যে হিন্দুৰ কাৰণে যেতিয়া এইটো ভুল হৈছে, মছজিদৰ পৰা অলপ পানী আনি শুদ্ধ কৰা যাওক, আৰু পানী ছটিওৱা কাম আৰম্ভ কৰিলে, আৰু নেতাসকল ঘৰত গুচি গ'ল। কিন্তু গাঁৱৰ মানুহবিলাকৰ সমস্যা সমাধান নহ'ল। কেইদিনমান যোৱাৰ পাছত বেলেগ এখন গাঁৱৰ দুজনমান ল'ৰাই সেই গাঁওখনত ফুৰিব আহিছিল, আৰু আহি দেখা পালে যে গাঁৱৰ মানুহে পানীৰ কাৰণে ডাঙৰ সমস্যা ভুগিছে। তেতিয়া সেই ল'ৰা দুজনে গাঁৱৰ হিন্দু আৰু মুছলমান কেইজনমান চিনাকি মানুহক মাতি ক'লে যে কুঁৱাটোৰ পানীখিনি যে গোন্ধ ওলাইছে তাৰ আচল কাৰণটো কি জানিব লাগিব, আৰু আচল কাৰণটো জানিবৰ কাৰণে কুঁৱাটোৰ ভিতৰত সোমাব লাগিব। ল'ৰাকেইজনে এডাল ৰছী লগাই কুঁৱাটোৰ ভিতৰত নামি গ'ল, আৰু তলত গৈ দেখা পালে এটা কুকুৰ গেলি তাত পৰি আছে, আৰু সেই কুকুৰটো তাত গেলি থকাৰ কাৰণে পানীখিনিৰ পৰা গোন্ধ ওলাইছে। তেতিয়া হিন্দু মুছলমান সকলোৱে মিলি কুঁৱাটোৰ ভিতৰত বাঁহৰ এখন জখলা বনালে, আৰু সেই জখলাৰে মানুহ গৈ পানীৰ কুঁৱাটোৰ তলৰ পৰা কুকুৰৰ মৃতদেহটো উদ্ধাৰ কৰিলে, আৰু কুঁৱাটোৰ পুৰণা পানীখিনি মেচিন লগাই সিঁচি দিলে। তাৰ পাছত নতুন পানী যেতিয়া আহিল, তাত ব্লিচিং পাউডাৰ দি কুঁৱাটো চাফা কৰিলে, আৰু এসপ্তাহৰ পাছত গাঁৱৰ হিন্দু মুছলমান সকলোৱে মিলি কুঁৱাটোৰ পৰা পানী খাই জীৱন নিৰ্বাহ কৰিলে। মই ভিডিঅ'টোৰ দ্বাৰা এইটো কথাই বুজাব বিচাৰিছোঁ, আচলতে আমি আজিৰ সমাজতো এইটো কামেই কৰি আছোঁ। হিন্দুৱে মুছলমানক পানী ছটিয়াই আছোঁ, মুছলমানে হিন্দুক পানী ছটিয়াই আছোঁ, কিন্তু আচল সমস্যাবিলাক, কুঁৱাটোৰ ভিতৰৰ আচল সমস্যা আছিল কুকুৰটো উঠোৱাৰ পাছতহে সমস্যা সমাধান হ'ল। ঠিক তেনেদৰে আপুনি আৰু মই আজি যদি হিন্দু মুছলমান কৰি থাকোঁ, সমাজৰ সমস্যা সমাধান নহয়। আমি পানী জৰা ফুকা কৰি যদি থাকোঁ হিন্দু মুছলমান কৰি, জীৱনত কিন্তু সমাজখনৰ একো লাভ নহয়, না আপোনাৰ না মোৰ। আমাৰ লাভ তাতে হ'ব, সকলোৱে মিলি যদি গেলা কুকুৰটোক উঠোৱাৰ নিচিনাকৈ যদি সমাজৰ সমস্যাবিলাক সমাধানৰ চেষ্টা কৰোঁ। আমাৰ সমাজৰ সমস্যা কি? সমাজৰ গেলা কুকুৰ কি? নিবনুৱা সমস্যা, দৰিদ্ৰতাৰ সমস্যা, খেতিয়কৰ সমস্যা, শিক্ষাৰ সমস্যা, হস্পিটেলবিলাকৰ সমস্যা। এইবিলাক সমস্যা আমি সমাধান কৰাৰ কথা ভাবিব লাগিব প্ৰথমতে। হিন্দু মুছলমান পাছত কৰি থাকিম, সমস্যা সমাধান হোৱাৰ পাছত। কিন্তু তাকে নকৰি প্ৰথমতে আমি যদি হিন্দু মুছলমান কৰি থাকোঁ, এইবিলাক সমস্যাৰ কথা ভাবিবলৈ সময় ক'ত পাম? আৰু এটা কথা ভাবি চাইছেনে, হিন্দু মুছলমান কৰি আপোনাৰ কিবা লাভ হ'বনে? সমাজৰ কিবা লাভ হ'বনে? কেতিয়াও নহয়। অকল এটা শ্ৰেণীৰে লাভ হ'ব, আৰু সেই শ্ৰেণীটোৱে সদায় বিচাৰে আপুনি শক্তিশালী নোহোৱাটো।